सिल्क फैक्टरी है यार एड्रेस तो কৈ দিছো আপোনালোকে লব আহিব পাৰে ডিজাইন বিলাক আৰু নিজৰ ইচ্ছা মতে ধৰ আহিলে মই সানডে अवेलेबल থাকো এভৰিৱান কেনে আছে আপোনালোক মই প্ৰিয়ংকা সুকিয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ শুৱালকুছিলৈকে কাপোৰ চাবলৈ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই যাবলৈ মই চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু বৌ আহিছে মোৰ লগত বেলেগ এটা কামত আহিছে বৌ চ' তাই তাতে নামিব আমি তালৈকে অৰ্পণা বাইদেউ মই তালৈকে যাম বৌ আৰু ভিয়না নামি গ'ল এতিয়া বাইদেউ মই আৰু অৰ্পণা তিনিটাই এইফালে সো গাইজ আমি আহি পালোঁ নিহাৰিকা সিল্ক ফেক্টৰীত কাপোৰ চাবলৈ এতিয়া কাপোৰ চাব গৈ আছোঁ ভিতৰত এইবোৰ দেখিছে গোটেই কালাৰিং কাপোৰ পাটৰ চিট হয় তো ওপৰৰ পৰা একেবাৰে তললৈ আছে আপোনালোকে কাৰোবাৰ যদি ভাল লাগে তেতিয়াহ'লে ল'ব আহিব পাৰে এইটো শুৱালকুছিৰ নিহাৰিকা সিল্ক ফেক্টৰী হয় ইয়াৰ এড্ৰেছটো কৈ দিছোঁ আপোনালোকে ল'ব আহিব পাৰে তো গোটেই দেখুৱাই দিছোঁ আপোনালোকক ভাল লাগে আপোনালোকক এয়া ভালকৈ দেখুৱাই দিছোঁ মই ওপৰৰ পৰা একেবাৰে তললৈ দেখুৱাম এতিয়া আৰু ইয়াতে আপোনালোকে দেখিছে অলৰেডি ইমান ধুনীয়া ধুনীয়া কালাৰ আছে আৰু ইয়াৰ ফুলৰ যিবোৰ ডিজাইন সেইবোৰ মোৰটো গোটেইখিনিয়ে পছন্দ হৈছে ইমান ধুনীয়া ধুনীয়া ডিজাইন আছে আৰু কালাৰ কম্বিনেশ্যন ক'বই নালাগে ইমান ধুনীয়া আৰু যিখিনি ইয়াতে কাপোৰ আছে ইমানো দাম নহয় আপোনালোকে ইজিলি এফৰ্ড কৰিব পাৰে আৰু যদি কাৰোবাৰ বিয়া আছে নতুবা এনিও লাগে তেতিয়াহ'লে নিশ্চয় আপোনালোকে আহিব আৰু লৈ যাব আৰু আপোনালোকক এটা কথা কৈ দিওঁ ইয়াতে আপোনালোকক যেনেকুৱা ইচ্ছা তেনেকুৱা আপোনালোকে অৰ্ডাৰ দিও যাব পাৰে মোৰটো বহুত ভাল লাগিছে আপোনালোকক দেখুৱাই দিলোঁ আপোনালোকে চাই লওক হৈছে ভাতো এতে পঢ়িছে কি নাম ৰাখিছা কি নাম ৰাখিছা হা কিবা ক'লে কয়নে আৰু গাইজ ইহঁতে কু সেইটো ক'লেহে চাউণ্ড কৰে মই কৈ আছোঁ ৰ'ব দেই কৰে নে নকৰে চাওঁ কু দিছে মই কোৱাৰ পিছত
আৰু আমি এতিয়া আহিছোঁ কাপোৰত ফুলৰ ডিজাইন দিবলৈ আৰু এয়া আমাক দিছে চাহ খাবৰ কাৰণে আৰু এইকেইটা দেখিছে ডগীকেইটা ইমান ধুনীয়া আৰু কি ডাঙৰ ডাঙৰ মোৰতো বহুত ভয় লাগে আৰু অৰ্পণা কেনেকুৱা কৰি আছে দেখিছে মানে সিহঁতক মিঠাই লাগে এবাৰ মিঠাই ফালে চাই অৰ্পণা ফালে চাই তেনেকুৱা কৰি আছে আৰু মোকতো ভয় লাগে কেনেকুৱা কৰি আছে অৰ্পণা আজি আমি আহিছোঁ নিহাৰিকা চিল্ক ফেক্টৰী এইজন অনাৰে গোটেই যিমান ডিজাইন লাগে আপোনালোকক যেনেকুৱা লাগে তেনেকুৱা ডিজাইন দিয়ে চ' আপোনাৰ নামটো কৈ দিব নামটো মোৰ সুৰেশ হয় নিহাৰিকা চিল্ক ফেক্টৰী মই 1998তে ষ্টাৰ্ট কৰিছিলোঁ 3খন শালৰ পৰা মোটামুটি এতিয়ালৈ 58 শাল কৰিলোঁ এইবিলাক ডিজাইন হয় এভেইলেবল আছে ডিজাইনবিলাক আৰু নিজৰ ইচ্ছামতে ধৰক ইয়াতে আহিলে মই অনলি ছানডে এভেইলেবল থাকোঁ ছানডেতে মানে একচুৱেলি মই ৰেলৱে ছাৰ্ভিচো কৰোঁ ছাৰ্ভিচ কৰোঁ কাৰণে বাকীকেইদিন তাৰমানে তেনেকৈ মই সময় নাপাওঁ আৰু ডিজাইনবিলাক আপোনালোকে অনলি ছানডেহে আহিব ছানডে আহিলে দাদাজনক লগ পাব আৰু এভেইলেবল ইয়াতে ষ্টক থাকে কাপোৰবিলাক ধৰক 7,000 মানৰ পৰা ধৰক ইয়াত কাপোৰবিলাক ষ্টাৰ্ট হয় একেবাৰে চিম্পল কাপোৰ কমপ্লিটলি পিয়'ৰ হয় বহুতে ভাবে যে 7,000 টকাত পাটৰ কাপোৰ মানে নাপায় বুলি বহুতে হয়তো ভাবে কোনে ধৰক যিবিলাকে সদায় মানে দামত কাপোৰটো কিনি আছে তেওঁলোকে ভাবে যে 7,000 টকাৰ কাপোৰযোৰ কিবা প্ৰব্লেম আছে নেকি নহয় এইটো মানে পিয়'ৰে হয় কোনো ইয়াতে একো নাপায় আমাৰ ইয়াত 7,000 টকাৰ কাপোৰযোৰো যদি টেষ্টিং কৰিব বিচাৰে টেষ্টিং মেচিনত শুৱালকুছিত গৈ পেলাই টেষ্টিং কৰিব পাৰে আৰু এটা সহজ উপায় কাপোৰযোৰ ঘৰত ইস্ত্ৰি কৰিলে পলিষ্টাৰ নে কি হয় এই বস্তুটো ওলাই পাৰে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কাপোৰটো নিজাকৈ যদি বিয়াখন 4-5 মাহ আগত যেতিয়া হেৰি হয় ডেট ফিক্স হয় তেতিয়া কাপোৰবিলাক 4-5 মাহ আগৰ পৰা ষ্টাৰ্ট কৰক বনোৱাৰ কাৰণে নিজৰ কাষ্টমাৰ হিচাপত কাপোৰবিলাকৰ ডিজাইন কালাৰবিলাক ল'ব পাৰে গতিকে এইমতে তাৰমানে যেনেকুৱা মটিভ লাগে অল এভৰিথিং তাৰমানে সেই নিজা আচাৰে য'ত যেনেকৈ বিচাৰে আপোনালোকে চাব পাৰে এনেকুৱা ডিজাইনবোৰ দিয়ে আৰু প্ৰিণ্ট ওলাই পেলাই দিয়ে আপোনালোকৰ নিজৰ ইচ্ছামতে এনেকুৱা ডিজাইন দিব পাৰে ভাল লাগিলে লগ পাই আৰু এতিয়া আমি গৈ আছোঁ গ্ৰাফৰ ডিজাইন য'ত কৰা হয় তালৈকে দাদাজনে তালৈকে গৈ আছে আমাক দেখুৱাবৰ কাৰণে আৰু ইয়াৰ পিছত মই ফেক্টৰীত সোমাম অলপমান চাগে ভিডিঅ' কৰিব পাৰিম কাৰণ একেবাৰে টাইম শ্বৰ্ট হয় সেইটো কাৰণে অলপকৈ ভিডিঅ' কৰি দেখুৱাই যাম আপোনালোকক যিমানখিনি পাৰোঁ মোৰ দ্বাৰা হয় গ্ৰাফৰ ডিজাইন হয় একচুৱেলি এইবিলাক ডিজাইনবিলাক বনাই একচুৱেলি গ্ৰাফমেন আছে আমাৰ ইয়াতে শুৱালকুছি এৰিয়াত বহুত এনেকুৱা মানে গ্ৰাফ বনোৱা বহুতবিলাক মানুহ আছে তেওঁলোকে যদি আমাৰ ইয়াত যিমান ফেক্টৰী আছে চবকে যদি এই ডিজাইনটোৱে লাগে তেওঁলোকে এই ডিজাইনটো হয়তো চেল কৰিব কাৰণ কিয় তেওঁলোকে বনায় আৰু সেইটো কাৰণে ডিজাইনবিলাক মোটামুটি প্ৰায় ফেক্টৰীতে চিমিলাৰিটি হ'ব পাৰে এইটো হ'ল কাৰ্ড এইখন হ'ল কাৰ্ড এখন এই কাৰ্ডবিলাকতে ডিজাইনবিলাক সদায় প্লেচমেণ্ট কৰা হয় আমাৰ যিমান ডিজাইন তাৰমানে বনোৱা হয় এইখনতে তাৰমানে কিছুমান প্লেচ কৰে প্লেচ মানে এখন বেলেগ কাৰ্ড হয় দুখনে বেলেগ হয় মেচিন অনুযায়ী তাৰমানে এই কাৰ্ডবিলাক বেলেগ হয় আৰু ইয়াৰ দামবিলাকো বেলেগ হয় আৰু ডিজাইন কষ্টিংবিলাকো বেলেগ হয় আৰু সেই হিচাপত কাপোৰৰো কষ্টিংটো ডিফাৰেঞ্চ হ'ব পাৰে এবাৰ লাষ্ট মেইন ফেক্টৰীটো সোমাইছোঁ আৰু অলপমান আপোনালোকক দেখুৱাই দিম ইয়াতে বহুত কেইখন শাল আছে দেখিছে আপোনালোকে এইখন কি হয় এখন লাইট ষ্টাৰ ব্লু শাল হয় এখন মেখেলাখনে চাদৰখন মেখেলা হয় এখন অৰ্ডাৰি হয় কাপোৰখন চাব পাৰি গাইছ ইমান ধুনীয়া কালাৰ নতুনকৈ বনাইছোঁ এইখন কালেকশ্যনটো নতুন কালেকশ্যন বনাইছোঁ অৰ্ডাৰি হয় এইখন অৰ্ডাৰি হয় যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইটো গোটেই ফেক্টৰী হয় চ' আজিলৈ ভিডিঅ'টো এইখিনিয়ে বাই বাই আহোঁতে সন্ধিয়া হ'ল আৰু এতিয়া আমি আহি পাইছোঁ শৰাইঘাটৰ ব্ৰিজ আৰু চাওকচোন কি ধুনীয়া লাগিছে হয়নে আৰু ভাবিছে চাগে আপোনালোকে যে ইমান টাইম ভিডিঅ' কৰিলোঁ তথাপি আপোনালোকক নেদেখুৱালোঁ যে কি কাপোৰ লোৱা হ'ল কি নাই আৰু সেয়া নেদেখুৱাওঁ একেবাৰে আপোনালোকে মোৰ ফ্ৰেণ্ডজনীৰ বিয়া অৰ্পণা তাইৰ বিয়াৰ ব্লগত দেখিব কি কাপোৰ লোৱা হ'ল আৰু মই একযোৰো লোৱা নাই কিন্তু
সিহঁতে লৈছে আৰু বহুত কেজুৱে লৈছে আৰু অৰ্ডাৰো দি আহিছে ধুনীয়া ডিজাইন চিজাইন দিয়া হৈছে আৰু সেয়া কুৰিয়াৰ কৰি পঠাই দিব সেইটো কাৰণে একদম আপোনালোকক ডাইৰেক্ট বিয়াত দেখুৱাম যে কি ল'লে ডিজাইনবোৰ কেনেকুৱা গোটেইখিনি দেখিবই হয়নে চ' ভিডিঅ'টো আজিলৈ এইখিনিয়ে আপোনালোকে সকলোৱে সুস্থ থাকক হেপ্পী থাকক লাভ ইউ অল বাই বাই